নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যাওঁচোন শদিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন চাবৰ কাৰণে। আপোনালোক সকলোকে থুলমূলকৈ আজি প্ৰথম দিনৰ চমুকৈ অলপ দেখাব চেষ্টা কৰিম। ইয়াত নানা ধৰণৰ বিভিন্ন ধৰণৰ সজাই তোলা হৈছে, য'ত নেকি আমাৰ হেৰাই যোৱা পুৰণা সংস্কৃতি যিবিলাক আছে সেইখিনিও সজাই তোলা হৈছে। আপোনালোক সকলোকে দেখাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই যাব। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে দেখিবলৈ পাব যে হেৰাই যোৱা কিছুমান আমাৰ কৃষিভূমিতে লগা হওক, আমাৰ ঘৰুৱা যিখিনি সামগ্ৰী হওক, গোটেইখিনি হেৰাই গৈছে। এইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম।
চাওক ইয়াতে আমাৰ যিখিনি হেৰাই যোৱা যিখিনি বস্তু আছে, যিবিলাক হেৰাই গৈছে বৰ্তমান এতিয়া হেৰাব ধৰিছে, আমাৰ নাঙল জুঙলিয়ে হওক, সেই গৰু গাড়ীখনেই হওক, গোটেইখিনি বস্তু ইয়াতে চমুকৈ অলপ ধৰা হৈছে। এয়া হৈছে গৰু গাড়ী, এয়া হৈছে আমাৰ যিটো বাঁহৰ ঘৰ যিটো নাইকিয়া হ'ল, চৌকাশালি নাইকিয়া হ'ল। ইয়াতে যিখিনি সামগ্ৰী আছে, জাকৈ হওক, কিবা হওক, অন্যান্য বস্তুখিনি, পাকঘৰৰ বস্তুবিলাক বিশেষকৈ সাধাৰণতে নাইকিয়া হৈ গৈছে। সেইটো কাৰণে চমুকৈ ইয়াতে অলপ দাঙি ধৰিব বিচাৰিছে সকলোখিনি। এয়া হৈছে কিতাপ গ্ৰন্থ, যিহেতু আমাৰ হেৰাই গৈছে কিতাপবিলাক, কিতাপ পঢ়িবলৈ মানুহে ইচ্ছা নকৰা হৈছে। সেয়েহে ইয়াতে বিভিন্ন ধৰণৰ কিতাপ ৰখা হৈছে, আপোনালোকে চাব পাৰে, সকলোখিনি আছে। আৰু এই যিখিনি আমাৰ হেৰাই যোৱা যিখিনি সংস্কৃতি, এই সংস্কৃতিবিলাক চমুকৈ হ'লেও অলপ ধৰি ৰাখিব চেষ্টা কৰিছে। তাকে চাই যাব, শেষলৈকে চাব, অলপকৈ প্ৰত্যেককেইটা বস্তুৱে আছে, আপোনালোকে চাই যাব, দেখিবলৈ পাব নিশ্চয়। আৰু লগতে ইয়াতে আমাৰ যিখিনি বিহু হয়, বিহু গোটেইকেইটা নাম ইয়াতে উল্লেখ কৰা আছে। শ্লোকে দেখাই দিছোঁ, আপোনালোকে সকলোৱে চাব, গোটেই 7 বিহু ইয়াতে নাম লিখা আছে, দেখিছেনে? এয়া হৈছে ম'হৰ পিঠিত উঠি পেঁপা বজোৱা দৃশ্য। দুই নম্বৰ হেপ্পী শইকীয়া।